বঙাইগাঁও জিলাৰ নয়াগাঁও এটা আঞ্চলিক শ্মশান এটা আছে আমাৰ। এতিয়া তাহানিৰ দিনৰ পৰাই আমাৰ আটা পিতাৰ দিনৰ পৰাই ইয়াত আমি মৃতদেহ সৎকাৰ কৰোঁ আৰু তাত আজি সন্মুখৰ ফালে মানে কিবা এটা পাৰ্টীয়ে মাটি কিনি লৈছে। আমাৰ শ্মশান মানে আমি সুৰক্ষা নহয় বুলি ভাবি আমাৰ মানে এৰিয়াত আমি এটা ঘৰ স্থাপন কৰাৰ কাৰণে শ্মশানৰ আমি যোজা চলাইছিলোঁ। আজি গোটেইখিনি বস্তু বাহানি লৈ আহিছোঁ আমি কাঠ খুঁটা আদি কৰি, কিন্তু প্ৰশাসনত মানে কোনোবাই আপত্তি দৰ্শাইছে আৰু প্ৰশাসনৰ মানুহে আহি আজি আমাক ইয়াত কামটো স্থগিত কৰাৰ কাৰণে মানে মানে পৰামৰ্শ দিছে। আপোনালোকে কিমান দিন হ'ল ইয়াতে সৎকাৰ কৰি আছে? কিমান দিন মানে আটা পিতা দিনৰ পৰাই আমি কৰি আছোঁ, পূৰ্বপুৰুষৰ পৰা। এতিয়া সমস্যাটো হ'ল এইটোৱেই যে আগত খোলা আছিল, আমি কৰিছিলোঁ, ইয়াত আহি কোনো আমাক বাধা দিয়া নাছিল। কিন্তু এতিয়া কথা হ'ল কি সন্মুখত মানুহ মাটিখিনি বিক্ৰী হৈ গৈছে, আমাৰ শ্মশানৰ মাটিখিনি তেওঁলোকে হয়তো আমি পিছফালে পৰি গ'ল, আমি ইয়াত সৎকাৰ কৰাৰ কাৰণে তেওঁলোকে বাধা দিব পাৰে। অভিযোগ কোনে কৰিছে? অভিযোগ এই সন্মুখৰ যে মাটি নৰেশ আগৰৱালা নেকি নামটো, তেখেতে হেৰি আপত্তি দৰ্শাইছে বুলি মানে গম পাইছোঁ। তাৰ ঘৰ ক'ত? তেওঁৰ ঘৰ অভয়াপুৰীত হয়, অভয়াপুৰীত মাৰোৱাৰী মানুহ, তেওঁ ব্যৱসায়ী মানুহ। কি নাম? নৰেশ আগৰৱালা নেকি, বঙাইগাঁৱত। তাৰ একচুৱেলি তাই অসমৰ না এতিয়া কথা হৈছে কি অসমীয়া হয় না বহিৰাগত হয়? তেওঁ অসমীয়া বুলি আমি কেনেকৈ ক'ম যে জাতিগত হিচাপত তেওঁতো বাহিৰৰে মানুহ, ব্যৱসায়িক হিচাপে তেওঁ আছে ইয়াত। আপোনালোকে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব? এতিয়া আমাৰ কথা হৈছে কি প্ৰশাসনে আমাক অলপ কেইদিনমানৰ কাৰণে স্থগিত ৰাখিবলৈ মানে নিৰ্দেশ দি গ'ল। আমি সেইখিনিহে অপেক্ষা কৰিম। সেইখিনি সময় অপেক্ষা কৰাৰ পিছত আমি হয়তো সময় যদি আমাৰ উকলি যায়, এই খৰালিতে আমি তাত এটা স্থায়ী ঘৰ এটা মানে নিৰ্মাণ কৰাৰ কাৰণে আমি ৰাইজে প্ৰচেষ্টা লৈছিলোঁ আৰু ল'ম। এইটোৱে আমাৰ আমাৰ মাটিত পুলিচ প্ৰশাসনে বাধা দিয়াটো আমি খুবেই দুখিত। যিয়ে নহওক তেওঁলোকে ক'লে যে আপোনালোকে মহকুমানী প্ৰশাসনৰ জৰিয়তে ব্যৱস্থা লওক, গতিকে আমিও ল'ম। আৰু তেখেতলোকে পুলিচবিলাকে ক'লে তেওঁলোকে বিভাগীয় তেওঁলোকে লিখিব, সেই মৰ্মে আমাক তেওঁলোকে ব্যৱস্থা কৰি দিব। আৰু আমাৰ আজিৰ যি কাম, আমাৰ আজি যি উৎসাহেৰে যি কাম উদ্যমেৰে কাম কৰিবলৈ ওলাই আহিছিল, তেওঁলোকৰ আজি কামত আমাক বাধা দিলে। গতিকে আমি সেই মৰ্মে আজি আমি কাম বন্ধ ৰাখিলোঁ। হয়তো আমি আৰু পৰৱৰ্তী সময়ত এইটো যদি তেওঁ কাৰ্যকৰী নহয়, আমি পিছতে আৰু আমাৰ কাম আমি হাতত ল'ম বুলি আমি চিন্তা কৰিছোঁ। আমি বেছি অপেক্ষা নকৰিম। আৰু যিহেতু বিভাগীয় তেওঁলোকে লিখিব, তেওঁলোকে লিখক, আমিও আমাৰ মতে আমিও এপ্লিকেশ্যন এখন কৰি থৈ দিম। আমাৰ যিহেতুকে শ্মশানৰ মাটি এইখিনি এই আৰু ক'ব